হয় বৰ্তমান শাওণ মাহ মানে কৃষকৰ ব্যস্ত পথাৰ আৰু পথাৰখনে প্ৰতিগৰাকী কৃষকক যেনেদৰে হাত বাউলি দি মাতে তেনেদৰে আচলতে কৃষকসকল গ্ৰাম্য অঞ্চলৰ সকলো ৰাইজ আচলতে পথাৰলৈ ঢাপলি মেলে এই শাওণ মাহ কাৰণ শাওণ মাহত তেওঁলোকে ৰোৱা সেউজীয়া সপোনদৰে আঘোণত সোণালী হৈ পকিব আৰু সেই সোণালী ধানে তেওঁলোকৰ আশাৰ ভঁৰাল ভৰাই তুলিব গতিকে শাওণ মাহ মানে কৃষকসকলৰ আচলতে অতি ব্যস্ত আৰু আশাৰ মাহ এই শাওণ মাহত আচলতে যেনেদৰে কৃষকসকল ব্যস্ত হৈ থাকে কিন্তু আজি মই আছোঁ কাহিবাৰীৰ এখন পথাৰত আৰু মোৰ কেমেৰা পাৰ্চনৰ দেখুৱাই আছে আচলতে এয়া শাওণৰ পথাৰত কৃষকসকল নহয় বা ৰোৱনী নহয় এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীহে আচলতে এনেদৰে কৃষি কৰ্মত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে কিয়নো খিলামাৰা বাখাৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত এনেদৰে তেওঁলোকক কৃষি কৰ্মৰ ব্যৱহাৰিক শিক্ষা প্ৰেক্টিকেল শিক্ষা দিয়াৰ কাৰণে তেওঁলোকে এনেদৰে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক পথাৰলৈ লৈ আহে আৰু এনেদৰে তেওঁলোকক আচলতে কৃষি কৰ্মৰ লগত জড়িত কৰি তেওঁলোকৰ গ্ৰাম্য অঞ্চলত তেওঁলোকৰ পিতৃ মাতৃ সহায় সহযোগ কৰিব পৰাকৈ এক পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আচলতে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে এই বিদ্যালয়খনে মই পোনে পোনে প্ৰধান শিক্ষকগৰাকীৰ পৰা জানিব বিচাৰিম তেওঁ সচৰাচৰ পথাৰত কৃষক বা ৰোৱনী থাকে আজি আপোনালোকে শিক্ষক শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীসকলক দেখা পোৱা গৈছে এই ব্যতিক্ৰমী পদক্ষেপ কি কাৰণত ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ উপৰিও ব্যৱহাৰিক শিক্ষা দিয়াৰ কাৰণে আমি প্ৰতি বছৰে বিশেষকৈ একতাকৈ প্ৰকল্প গ্ৰহণ কৰোঁ SMCৰ সিদ্ধান্ত মৰ্মে আৰু এইবুলিও SMCৰ সিদ্ধান্ত মৰ্মে পথাৰত ভূঁই ৰোৱাৰ যি প্ৰকল্প সেইটোৱে গ্ৰহণ কৰা হৈছে আৰু সেই উদ্দেশ্যে ল'ৰা ছোৱালীসকলক আজি আমি খেতি পথাৰলৈ লৈ আনিছোঁ ইয়াৰ আগতে আপোনালোকে কৈছিল ইয়াৰ পৰা কেনেধৰণে উপকৃত হোৱা বুলি আপুনি অনুভৱ কৰিছে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে খেতি সম্পৰ্কে যি প্ৰাথমিক জ্ঞান সেয়া আহৰণ কৰিবলৈ তেওঁলোকে যথেষ্ট সুবিধা পাইছে যিহেতু খেতি পথাৰলৈ নিজে আহিছে কিমান দূৰে দূৰে এই ভূঁইসমূহ ৰুব লাগে সেইসমূহ জানিছে বা কিমান তললৈকে কঠীয়াখিনি দিব লাগে সেইখিনিও তেওঁলোকে ইয়াৰ জৰিয়তে শিকিব পাৰিছে হয় আচলতে এগৰাকী শিশুক তেওঁলোকৰ কৃষি কৰ্মৰ বাবে যি ধৰণৰ প্ৰেক্টিকেল জ্ঞান দিয়াৰ প্ৰয়োজন সেই ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰি আহিছে মই এগৰাকী ছাত্ৰৰ পৰা জানিব বিচাৰিছিম যে তোমালোকে এইখিনি সময়ত কি কিতাপ আৰু কলম লৈ থাকিব লাগিছিল তোমালোকে হাতত কঠীয়া লৈ পেলাই ভূঁই ৰুবলৈ আহিছা কেনে লাগিছে তোমালোকক ভালে লাগছে প্ৰতি বছৰে আহা নাই তোমালোকে কেনে ধৰণৰ ৰুব লাগে কোনে শিকাই দিছে ছাৰে শিকাই দিছে তোমালোকে শিকিব পাৰিছা নে নাই পাৰিছো পাৰিছা শিকিছা ইয়াৰ পিছত তোমালোকে পথাৰত গৈ ৰুবা নে নাই ৰুম ৰুবা কি ক'বা ছাৰক কি ক'বা ধন্যবাদ দিবা নে নাই দিম দিম হয় আচলতে এগৰাকী কণমানি ছাত্ৰ তেওঁলোকে আচলতে এনেদৰে প্ৰেক্টিকেল জ্ঞান লাভ কৰিবৰ কাৰণে ওলাই আহিছে খেতি পথাৰলৈ আৰু এই প্ৰচেষ্টা আচলতে এক ব্যতিক্ৰমী প্ৰচেষ্টা দুধনৈ শিক্ষা খণ্ডৰ অন্তৰ্গত খিলামাৰা বাখাৰাপাৰা গাঁৱৰ এই প্ৰাথমিক বিদ্যালয়খনে ইয়াৰ কেৱল এটা উদাহৰণহে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি শিক্ষা খণ্ডৰ শিক্ষানুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰি অহা পৰিলক্ষিত হৈছে আৰু এইবুলিও খিলামাৰা বাখাৰাপাৰা বিদ্যালয়খনৰ এই ধৰণৰ কাৰ্যসূচীত আচলতে গাঁৱৰ ৰাইজে সহযোগ আগবঢ়াইছে আৰু তেওঁলোকে আশা কৰিছে যে এই পদক্ষেপে শিশু মনত কৃষকৰ প্ৰতি থকা যি ধাউতি বা কৃষকসকলৰ প্ৰতি থকা সাধাৰণ ৰাইজৰ যেনে ধাৰণা সেয়া বদ্ধমূলভাৱে তেওঁলোকে